নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি লৈ আহিছোঁ তোমালোকলৈ এটা নতুন কনচেপ্ট, যিটো তোমালোকৰ কনচেপ্ট হ'ব ক্লিয়াৰ খুব সুন্দৰভাৱে। তো আমি আজি আনিছোঁ পাৰ্চেছ ডে বুক, অৰ্থাৎ ক্ৰয় বহী। তো ক্ৰয় বহী কেনেদৰে আমি বনাব লাগে আৰু ক্ৰয় বহী কেনেদৰে আমি কেলকুলেশ্যন কৰিব লাগে তাৰ বিষয়ে আমি আজি এই ক্লাছটোত এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে বিতংভাৱে আলোচনা কৰিম। তাৰ কাৰণে চাবলৈ নাপাহৰিব আৰু লগতে আমাৰ ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো অতি সোনকালে আমি সোমাই যাওঁ ভিডিঅ'টোৰ ভিতৰত। এতিয়া পাৰ্চেছ ডে বুক কৰাৰ আগতে আমি কি জানিব লাগিব, তাৰ ডেফিনেশ্যনটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব লাগিব। ओके, उसका डेफिनेशन अच्छा से मालूम करना पड़ेगा जे व्हाट इज पार्चेस डे बुक। तेतियाहे आमी की करब पारिम पार्चेस बुक और पार्चेस डे बुक। ओके, सेम। हाँ, पार्चेस बुक और पार्चेस डे बुक ऑल आर द सेम। एतिया यार मीनिंग तो की आছিলে, যেতিয়া এজন যিকোনো ব্যৱসায়ীয়ে যিকোনো এটা বস্তু পুনৰ বিক্ৰীৰ কাৰণে কিনিব আৰু উৎপাদনৰ কাৰণে কিনিব আৰু সেই বস্তুটো বাকিত কিনিব লাগিব, তেতিয়া এই পাৰ্চেছ ডে বুকৰ ভিতৰলৈ আহিব। এতিয়া আমি সবচে প্ৰথমতে চাম যে ইয়াৰ ৰুলিং চিষ্টেমটো কেনেকুৱা, মানে ৰেখাংকনটো, হোৱাট ইজ দ্য চিষ্টেমছ অফ ৰুলিং। দেই, আমি এইটো সবচে প্ৰথমতে চাম যে কেইটা স্তম্ভ লাগে, কেইটা কলম লাগে। তাত ৰুলিং ইয়াত আমাৰ টোটেল 7টা স্তম্ভ লাগে। ओके, 7 কলমছ লাগে। তো চাই লোৱা আমি কেনেকৈ লিখিম। এইখন আছে টেবুলখন। দেই, টেবুলখন সবচে প্ৰথমতে মন কৰি ল'বা। এই টেবুলখনৰ পৰাই আমি কি বনাম, পাৰ্চেছ ডে বুক বনাম। দেই, প্ৰথমতে আমি ডেট আনিম, ইয়াত ডেট আহিব। ঠিক আছে, তাৰপিছতে আমি পাৰ্টিকুলাৰ আনিম, যিটো বহলকৈ লাগিব আমাক পাৰ্টিকুলাৰ। তাৰ পাছত লাগিব ইনৱাৰ্ড ইনভইচ নং আৰু ইয়াৰ ডিটেইলছ। তাৰমানে ডিটেইলছটো কি হ'ব, ইয়াত যিবিলাক আমি কেলকুলেশ্যন কৰিম প্লাছ মাইনাছ এইবিলাক এইটো কলমত হ'ব আৰু মেইন এমৰ কলমটো ইয়াত আহিব। ঠিক আছে, এইখন হৈছে তোমালোকৰ প্ৰথমখন। ঠিক আছে, তো এই প্ৰথমতে মনত ৰাখিব লাগিব, যেতিয়াই আমাৰ পাৰ্চেছ ডে বুক বনাম আমি, তেতিয়া এনেকুৱা ধৰণৰ প্ৰথমৰ এগেইনষ্টতে আমি কি কৰিম। এতিয়া আমি এটা ইলাষ্ট্ৰেশ্যন ল'ম, বুজিলানে? পাৰ্চেছ ডে বুকৰ এটা ইলাষ্ট্ৰেশ্যন ল'ম। সেই ইলাষ্ট্ৰেশ্যনটোৰ দ্বাৰা আমি কেনেদৰে পাৰ্চেছ ডে বুক কৰিব লাগে এইটো চাম। ওকে, এতিয়া ইলাষ্ট্ৰেশ্যন 1, হা, ইলাষ্ট্ৰেশ্যন 1ৰ আমি সলিউশ্যন কৰিম। সবচে প্ৰথমতে আমি ট্ৰেনজেকশ্যনকেইটা ক্লিয়াৰকৈ জানি ল'ব লাগিব। দেই, ট্ৰেনজেকশ্যনকেইটা বুজিব লাগিব, মানে লেনদেনবোৰ কেনেকৈ কাৰ লগত হৈছে এইখিনি বুজি। 2010ত আছে জানুৱাৰী 8, পাৰ্চেছ ফ্ৰম ডাছ এণ্ড ডাছ অন একাউণ্ট 30 চাৰ্জ এট দ্য ৰেট অফ ₹100 ইচ, 20 টুৰিষ্ট এট দ্য ৰেট অফ ₹200 ইচ, লেছ ট্ৰেড ডিছকাউণ্ট এট 10%। এইখিনিতে এটা কথা জানিব লাগিব যে ট্ৰেড ডিছকাউণ্ট বস্তুটো কি হয়, তাৰমানে খুচুৰা বাৰ্তা, বুজিলা নাই? ট্ৰেড ডিছকাউণ্ট কিমান দিছে, 10% দিছে। খুচুৰা বাৰ্তাটো কি হয়, যেতিয়া আমি বস্তু কিনিবলৈ যাওঁ দোকানীয়ে আমাক কি দিয়ে যে কিমান % ডিছকাউণ্ট দিব, এনেকৈ আমি সুধো নুসুধো? তো ঠিক তেনেকৈ আমি সুধিব লাগিব। আৰু তেনেকৈ আমাক কি কৰিছে, ইয়াতো ট্ৰেড ডিছকাউণ্ট 10% দিছে। এতিয়া 10% মানে বোলেতো আমি জানো 10% মানে কি, 10% মানে কি আমি জানো নহয়। 10% মিনছ 100ত 10 টকা বুজাব, হয় নহয়? এই 100ত 10 টকা বুজাব, তেতিয়া গোটেই এমাউণ্টখিনি কিমান হ'ব। আৰু এটা কথা মন কৰিবা যে ইয়াত আমাৰ উল্লেখ কৰিছে কি বুলি, যেতিয়ালৈকে ট্ৰেনজেকশ্যনটোৰ ভিতৰত কেছ বুলি মেনশ্যন নাথাকিব, কেছ বুলি মেনশ্যন নথকালৈকে সেই ট্ৰেনজেকশ্যনটো, সেই লেনদেনটো আমাৰ কি হ'ব, ক্ৰেডিট হ'ব। বুজিলা নাই? এতিয়া এই ট্ৰেনজেকশ্যনটোত ক্ৰেডিট এণ্ড কেছ মেনশ্যন আছে জানো? মন কৰিবা, নাই কিন্তু, হয় নহয়? তো যদিহে ক্ৰেডিট আৰু কেছ মেনশ্যন
কৰা নাথাকে তেতিয়া আমি তাক কি বুলি ধৰিম ক্ৰেডিট বুলি ধৰিম কথাটো এতিয়া আমি কেনেকৈ কৰিম এইটো চাই যোৱা তোমালোকে বুজি পাই যাবা দেই তো প্ৰথম আমি ট্ৰেনজেকশ্যনটো কেতিয়া আছে 2010 চনৰ জানুৱাৰী 8 তাৰিখ আছে তো আমি এনেকৈ লিখিব লাগিব সবচে প্ৰথমত ইয়াত 2010 লিখি ল'ব লাগিব ঠিক আছে তাৰপিছতে জানুৱাৰী 8 তাৰিখ 8 তাৰিখ এতিয়া ইয়াত আমি মেনশ্যন কি কৰিম কাৰ লগত ট্ৰেনজেকশ্যনটো হৈছে কাৰ লগত দাস এণ্ড দাস অন একাউণ্ট বুজিলানে তো আমি ইয়াত এনেকৈ লিখিব লাগিব দাস এণ্ড দাস দিছ ইজ দ্য হেডলাইন ঠিক আছে এইটো হেডলাইন হ'ব আৰু ট্ৰেনজেকশ্যনবিলাক কি হৈছে কি কিনিছে কি চোৱা 30 চাৰ্ট @rupees 100 ইচ তো এনেকৈ লিখিব লাগিব আমি 30 চাৰ্ট @rupees 100 ইচ ঠিক আছে এতিয়া আমি কি কৰিম 30টা চাৰ্টত 100 টকাকৈ হ'লে মানে আমাৰ কিমান টকা হয় আমি ডিটেইল কলমলৈ আনিম ঠিক আছে তো ডিটেইল কলমলৈ আনিম দ্যাট মিন্স আমি ইয়াত এনেকৈ লিখিব পাৰোঁ 30 into 100 rupees 100 কিমান হয় 3000 rupees তো এই 3000 আমি ইয়ালৈ এনেকৈ আনিম দেই ঠিক আছে নেক্সট আৰু এটা আছে ট্ৰেনজেকশ্যন ইয়াতে 20 trousers @rupees 200 each দেই 20 trousers @rupees কিমান টকাকৈ 200 each ওকে তো ইয়াক আমি কেনেকৈ লিখিম 200 into rupees 20 into rupees 200 তো 2 to the 4 কিমান হ'ব 4000 ঠিক আছে তো দাস এণ্ড দাসৰ লগত 8 তাৰিখে এই দুটা ট্ৰেনজেকশ্যন আছিলে বুজি পাইছানে আৰু ইয়াত ট্ৰেড ডিছকাউণ্ট আছে নেকি লেছ ট্ৰেড ডিছকাউণ্ট বুলি দিয়া আছে 10% ঠিক আছে এই 10%টো আমি কেনেকৈ কাটিম বুজিলা নাই চাই লোৱা কেনেকৈ কাটিম প্ৰথমতে আমাৰ এই দুটা এড কৰিম আমি কিমান হয় 7000 ঠিক আছে ক্লিয়াৰ হৈ গ'ল এতিয়া এই যে পাৰ্চেছ ডেবোৰ হ'ল নহয় আমি দাস এণ্ড দাসৰ পৰা তেওঁ কি কিনিলে দুটা বস্তু কিনিলে 30টা চাৰ্ট আৰু 20টা ট্ৰাউজাৰ্ছ কিনিছে টোটেল তেওঁ কেইটা কিনিলে 50টা কিনিলে আৰু টোটেল কিমান টকাৰ কিনিলে 7000 কিনিলে সেই 7000ৰ ওপৰতহে তেওঁ 10% কি পাব ডিছকাউণ্ট সেই ডিছকাউণ্টক আমি কি কৰিম আমি এনেদৰে লেছ কৰিম লেছ ট্ৰেড ডিছকাউণ্ট @10% ঠিক আছে লেছ ট্ৰেড ডিছকাউণ্ট @10% কাৰ ওপৰত এই 7000ৰ ওপৰত ইয়াক আমি কেলকুলেশ্যন কৰি দেখাব লাগে কেনেকৈ দেখাব লাগে চোৱা মই ইয়াত দেখাই দিছোঁ কাৰ ওপৰত হ'ব এই 7000ৰ ওপৰত বুজিলানে 10% মানে কি আমি জানিছিলোঁ আগতে মই তোমাক দেখাইছোঁ হয় নহয় 10/100 এনেকুৱা দেই ঠিক আছে হৈছে ক্লিয়াৰ হৈছে হয় নহয় এতিয়া ইয়াক আমি কেলকুলেশ্যন কৰিম কেনেকৈ কৰিম ইজি ভেৰি ইজি হয় নহয় এইটো আমি হাইস্কুল আৰু এম ই স্কুলত পাই আহিছোঁ নাই তেতিয়া ইয়াৰ ইজুকুৱেলি কিমান পালোঁ ইয়াৰ ইজুকুৱেলি যিমান পাওঁ এইটো থাকিলে ডেট মিনছ কিমান 700 এই 700টো আমি ক'লৈ আনিম ইয়ালৈ আনিম অ'কে লেছ ইয়াত আমি লেছ লিখিছোঁ এতিয়া 7000ৰ পৰা 700 গ'লে মানে কিমান থাকিব 6300 ৰাইট তো 6300 আমি এমাউণ্ট ক'লৈ মেলি আনিম এনেকৈ আৰু এতিয়া আমি ইয়াত এনেকৈ ক্ল'জ কৰিম যিহেতুকে এটা ট্ৰেনজেকশ্যন আমাৰ ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া এইটো হৈছে আমাৰ জানুৱাৰী 8 তাৰিখে দাস এণ্ড দাসৰ লগত এই 6300 তোমালোকে মিলাই চাব পাৰা ঠিক আছে আনচাৰ ওলাইছে ক্লিয়াৰ এতিয়া এনেকৈ ধুনীয়াকৈ কেলকুলেশ্যন কৰা তোমালোকে কিতাপত কিন্তু নাপাবা বুজিলা নাই এনেকৈ কেলকুলেশ্যন কৰি কিতাপত দেখাই নিদিব বুজিলানে এতিয়া চোৱা আমাৰ 8 তাৰিখটো হৈ গ'ল অলৰেডি জানুৱাৰী 10 তাৰিখটো চোৱা পাৰ্চেছ ফ্ৰম QOD borders on credit one typewriter for office use for ₹3000 এতিয়া কি কিনিছে এটা মাত্ৰ টাইপৰাইটাৰ কিনিছে হয় নহয় এটাই টাইপৰাইটাৰ কিনিছে এতিয়া এটা টাইপৰাইটাৰ কোনোবাই বিক্ৰী কৰিবৰ কাৰণে কিনিব জানো ডেফিনেটলি কিনা নাই আমাৰ পাৰ্চেছ ডে বুকত কি আহিব লাগে যিখিনি বিক্ৰীৰ কাৰণে কিনিব আৰু উৎপাদনৰ কাৰণে কিনিব হয় নহয় তো টাইপৰাইটাৰটো কিয় কিনে টাইপৰাইটাৰটো অফিচত ইউজ কৰিবৰ কাৰণেহে কিনিছে চ' সেইকাৰণে এই 10 তাৰিখৰ ট্ৰেনজেকশ্যনটো আমাৰ ইয়াত নাহে
মনত থাকিব ঠিক আছে নেক্সট জানুৱাৰী 15 তাৰিখে পাৰ্চেছ 50 চাৰ্টছ অন ক্ৰেডিট ফ্ৰম পাল এণ্ড কোম্পানী এট 80 ইচ তো এই 15 তাৰিখৰটো আহিব 50টা কিনিছে বাকী কি কিনিছে ঠিক আছে কাৰ পৰা কিনিছে পাল এণ্ড কোম্পানীৰ পৰা তো এনেকৈ আমি লিখিম এগেইন চোৱা জানুৱাৰী 15 পাল এণ্ড কোম্পানী দেই এইটো হৈছে হেডলাইন ট্ৰেনজেকশ্যনটো ইহঁতৰ লগত কৈছে এতিয়া কিমান কিনিছে 50 চাৰ্টছ ন 50 চাৰ্টছ এটা ৰেট অফ ৰুপিজ কিমান টকাকৈ কিনিছে 80 ৰুপিজকৈ নহয় জানো 80 ৰুপিজ তো 50টা 80 ৰুপিজ কি কিনিছে 50 ইনটু ৰুপিজ 80 তো 8,500 40 ডেট মিনছ কিমান হ'ব 4,000 no 400 okay 4,000 ঠিক আছে 4,000 ঠিক আছে 5 পেজ 40 4,000 তো ইয়াত আমাৰ ডিটেইলছ কলমত আচলতে নবহে ডাইৰেক্ট এমাউণ্ট কলমতে বহিবহি বুজিলানে যিহেতুকে এই ট্ৰেনজেকশ্যনটোত আমাৰ প্লাছ মাইনাছ কৰিবলৈ কোনো কথা নাই ইয়াত কোনো হেৰি নাই ট্ৰেড ডিছকাউণ্ট নাই একো নাই বুজিলানে আমি ইয়াত চিধাই অৰ্ডাৰ কলমত লিখি দিব পাৰোঁ বুজিলানে ইয়াত থাকি ইয়াত নিদিলেও একো নাই ইয়াত তোমালোকে মোহাই দিব পাৰা ইয়াত দি দিব পাৰা ঠিক আছে ইয়াত নালাগে এইটো ডাইৰেক্ট তালৈ যাব ইয়াত আমি ডিটেইলছ কলমত কোনখিনি পাম যিখিনি এনেদৰে প্লাছ মাইনাছ কৰিব লগা থাকে ঠিক আছে ক্লিয়াৰ হৈছে বুজি পাইছা নহয় ন তাৰপাছতে আহিলে 22 তাৰিখটো পাৰ্চেছ ফৰ কেছ ফ্ৰম চৰগাৰী ষ্ট'ৰ্ছ 10 চাৰ্জ এট দ্য ৰেট অফ ৰুপিজ 75 ইচ আমি জানোৱে যে পাৰ্চেছ ট্ৰেনজেকশ্যনটো আমাৰ ইয়াত নাহে ক্লিয়াৰ হয় নহয় নেক্সট আহিলে জানুৱাৰী 27 ইয়াক আমি এনেদৰে ক্ল'জ কৰি ল'ম হা নেক্সট জানুৱাৰী 27 ঠিক আছে জানুৱাৰী 27ত কি কৈছে পাৰ্চেছ অন ক্ৰেডিট ফ্ৰম মহাবীৰ প্ৰসাদ 100 চাৰ্জ এট দ্য ৰেট অফ ৰুপিজ 75 ইচ লেছ ট্ৰেড ডিছকাউণ্ট ইয়াতো 10% দিয়া আছে কাৰ পৰা কিনিছে মহাবীৰ প্ৰসাদৰ পৰা কিনিছে অ'কে তো আমাৰ ট্ৰেনজেকশ্যনটো হ'ব মহাবীৰ প্ৰসাদ ঠিক আছে কি কি কিনিছে 100 চাৰ্জ এট দ্য ৰেট অফ ৰুপিজ 75 ইচ 100 চাৰ্জ the rate of rupees how much kiman toka 75 no 75 so ekota charge okay 100 into rupees 75 eta kiman toka hobo 7,500 hobo na ei ahibo details kolomot bujilane details kolomot ki ahile jihetuke amar yat ki di ase 75% ট্ৰেড ডিছকাউণ্ট দিয়া আছে ঠিক আছে তো আমাৰ এই ক্লাছটো যিবিলাকে ইউটিউবত বা মানে অন্য ছ'চিয়েল মিডিয়াত চাই আছে তেওঁলোকে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিবা দেই লাইক কৰিবলৈ বা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা একদম অ'কে এতিয়া আমি আছিলোঁ ক'ত ট্ৰেড ডিছকাউণ্ট কিমান পাৰ্চেণ্ট দিয়া আছে 10% দিয়া আছে আমি সেম উপর নিচনাকে লিখিম লেস ট্রেড ডিসকাউন্ট at the rate of 10% ওকে এটা এই 10% আমি কামাৰ কাৰ ওপৰত কাটিব লাগিব 7,500 এর ওপৰত কাটিব লাগিব ঠিক আছে তো ইয়াক আমি কেনে কাটিম চোৱা আগৰ নিচনাকে আমি দেখাম ইনটু 10/100 সেম একে আহিব 0 যাব এটা কিমান হ'ব 750 ওকে তো এই 750 আমি কোলে আনিম ইয়ালে আনিম তো 7,500 এর পৰা 750 লেস কৰি আমি ইয়াত কিমান পাম এটো পুট আপ কৰিম ওকে তো 6,750 দেই 6,750 তো ইয়াত আমি ক্লোজ কৰিম এতিয়া জানুৱাৰী 8 জানুৱাৰী 15 জানুৱাৰী 27
আমাৰ এই পাৰ্চেছ ডে বুকত 3টা ট্ৰেনজেকশ্যন আহিছে লাষ্টত আমি কি কৰিব লাগিব জানানে লাষ্টত আমি যে টোটেল তেওঁৰ এই পাৰ্চেছ ডে বুকখনত কিমান টকাৰ পাৰ্চেছ কৰি ৰাখিছে আৰু এই গোটেই পাৰ্চেছখিনি কি হয় অল আৰ দ্য ক্ৰেডিট পাৰ্চেছ অ'কে দেই এইখিনি মনত ৰাখিবা একদম তো আমি ইয়াত টোটেল কৰি যে কিমান পালে তো এইখিনি 17,050 rupees is the total purchase এইটোৱে হৈছে আমাৰ পাৰ্চেছ ডে বুক বুজি পোৱাত কোনো অসুবিধা হোৱা নাই হৈছে নেকি প্ৰব্লেমটো নাই ইজি আছে ইজি একদম ইজি কিন্তু আমি তাৰ আগতে কি জানিব লাগিব এই পাৰ্চেছ ডে বুক হোৱাট ইজ পাৰ্চেছ ডে বুক জানিবই লাগিব বুজিলানে তো তোমালোকে চাই ধুনীয়াকৈ লিখি ল'ব পাৰা